बिटिआर सरकारा PhD स्कलार्स IIT, NIT आरो MBBS नि गुन गोनां सा 180 फरायसाफोरनो थुलुंगा रांखान्थि अनसुंथाइ गथायदों। बिटिआर सरकारनि बाखनायथाव हाबाफारि बिटिआर हालामनि सोलोंथाइ मानदान्दाखौ जौगाखांहोनो आरो गोजौ सोलोंथाइ लानायाव फरायसाफोरखौ थुलुंगा होनायजों लोगोसे हेफाजाब होनाय आरो ओनसोलनिफ्राय सुबुं सम्पद दिहुननायनि नोजोरजों बिटिआर हालामनिफ्राय IIT, NIT आरो MBBS आव मुं थिसननाय गुन गोनां फरायसाफोर आरो PhD स्कलारफोरनो थुलुंगा रांखान्थि अनसुंथाइ होनाय जायो। कक्राझार सोहोरनि साखाथि सान्दामारियाव थानाय IT पार्कआव बिटिआर सोलोंथाइ बिथोनगिरिनि बानजायनायाव मोनसे हाबाफारि खुंफुंनायनि गेजेरजों गासै सा 180 गुन गोनां फरायसाफोरनो रांखान्थि अनसुंथाइनि चेक बिलाइखौ गथायनानै होयो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। बेनि गेजेराव IIT आव मुं थिसननाय सा 18 आरो MBBS आव मुं थिसननाय सा 57 गुन गोनां फरायसाफोरनो 2 लाख रां, NIT आव फरायनाय सा 34 फरायसा आरो सा 72 PhD स्कलारफोरनो 1 लाख रांनि अनसुंथाइ गथायो। আমাৰ বডোলেণ্ড গভৰ্ণমেণ্টৰ পৰা স্কলাৰশ্বিপ পাবলৈ সক্ষম হৈছে তেখেতসকলক শুভেচ্ছা জনাইছোঁ আৰু তেখেতসকলৰ অভিভাৱকসকলকো মই শুভেচ্ছা জনাইছোঁ। এই বছৰ 18 জন IITৰ কাৰণে 34 জন NITৰ কাৰণে 57 জন MBBSৰ কাৰণে আৰু 70 জন PhDৰ কৰাৰ কাৰণে আমাৰ চৰকাৰৰ তৰফৰ পৰা 2 লাখ আৰু 1 লাখকৈ স্কলাৰশ্বিপ দিয়া হৈছে, মেৰিট স্কলাৰশ্বিপ। আৰু এইটো মানে তেখেতসকলৰ যিটো কোৰ্স এই কোৰ্সটো কমপ্লিট কৰাৰ অলপ আৰ্থিক সাহায্য হিচাপে তেখেতসকলক প্ৰদান কৰা হৈছে। আমাৰ অঞ্চলটো বহুত পিছ পৰি আছে, ইয়াত এতিয়াও বহুতখিনি প্ৰয়োজন অনুষ্ঠান প্ৰতিষ্ঠানবিলাক গঢ় লৈ উঠা নাই আৰু বহুত বছৰ পৰিৱেশটো ভাল নাছিলে, সেইকাৰণে বহুত প্ৰতিভা থাকিলেও টেলেণ্টেড হ'লেও ছাত্ৰ ছাত্ৰীসকলে নিজৰ ইচ্ছা কৰা নিচিনা কেৰিয়াৰবিলাক যাব পৰা নাছিলে। তথাপিতো বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে আমাৰ বডোলেণ্ড অঞ্চলৰ পৰা এতিয়া PhD কৰি আছে, IITত আছে, MBBS কৰি আছে বা বিভিন্ন প্ৰফেশ্যনেল কোৰ্ছবিলাকতো বহুতে নিজৰ কেপাচিটিত তেখেতসকলে আগবাঢ়ি গৈছে। মই সকলোলৈ শুভেচ্ছা জনাইছোঁ। এই বছৰ আমি অলপ পৰিৱৰ্তন কৰিছোঁ আমাৰ স্কলাৰশ্বিপটো, এইটো আমি ৰিডিজাইন কৰি আছোঁ কাৰণ এই বছৰে আমি সুপাৰ 50 ইঞ্জিনিয়াৰিঙৰ কাৰণে NIT IITৰ কাৰণে, সুপাৰ 50 মেডিকেলৰ কাৰণে আৰু সুপাৰ 50 চিভিল ছাৰ্ভিচৰ কাৰণে 150 জন ছাত্ৰ ছাত্ৰীক আমাৰ চৰকাৰৰ তৰফৰ পৰা 11 মাহ আৰু 1 বছৰকৈ কোচিং দিয়াৰ কাৰণে আমি ব্যৱস্থা আমাৰ নিজৰ পৰাই কৰিছোঁ। সেইকাৰণে এইটো অলপ সলনি হৈ যাব। আমি এই বছৰৰ এই মাৰ্চ মাহৰ পৰা এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ অঞ্চলৰ পৰা এই 5টা ডিষ্ট্ৰিক্টৰ পৰা পিছ পৰি থকা বিভিন্ন ছাত্ৰ ছাত্ৰীবিলাকে বা দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে ভাল কেৰিয়াৰ লৈ পেলাই পঢ়িব বিচাৰে, জীৱনটো গঢ়িব বিচাৰে, তেখেতসকলক আমি অলপ হ'লেও সহায় কৰিব পাৰিম সেইটো আশা কৰিছোঁ। আৰু এই বছৰৰ আমাৰ বাজেট হৈ গ'ল, আমাৰ চৰকাৰৰ এই বছৰৰ বাজেটত এই বছৰৰ পলিচিত আমি শিক্ষাটোৱে সবচে প্ৰাধান্য দিছোঁ। আমাৰ শিক্ষাত বহুতখিনি পৰিৱৰ্তন কৰিব লগা আছে, এইখিনি পৰিৱৰ্তন কৰিব আমি বিচাৰিছোঁ। আমি শিক্ষাৰ অকল নীতি পৰিৱৰ্তনৰ নহয়, বাকীখিনিও আমি গাৰ্জেনসকলৰ লগত জড়িত কৰা, ভাল এটা এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰা, এই সকলো বিষয়বস্তুবিলাক আমি আলোচনা কৰি আছোঁ। আৰু NEP যিটো আছে নিউ এডুকেশ্যন পলিচিৰ লগত সংগতি ৰাখি আমাৰ বডোলেণ্ড এডুকেশ্যন পলিচি এটা ড্ৰাফ্ট কৰি আমি ওলাইছোঁ আৰু এই বছৰৰ পৰাই আমি স্কুল এডাপশ্যন এটা প্ৰগ্ৰাম আমি ল'ব বিচাৰিছোঁ। প্ৰত্যেকখন স্কুলত আমি এজন অভিভাৱক এজন দায়িত্ব দিম, যিয়ে নেকি ইয়াৰ ইণ্টাৰনেল এক্সটাৰ্নেল এনভাইৰনমেণ্ট আৰু অল ৰাউণ্ড ডেভেলপমেণ্টটো বিদ্যালয়ৰ